নমস্কাৰ, স্বাগতম জনাইছোঁ আমাৰ এই চেনেললৈ। আজি আমাৰ ভিডিঅ'টোৰ যোগেদি আমি অসমৰ আগশাৰীৰ কিছু সংখ্যক কলেজ, বিশ্ববিদ্যালয় বা মহাবিদ্যালয়ৰ অফিচিয়েল ৱেবছাইটবোৰৰ বিষয়ে ক'ম, যিবোৰ আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে খুবেই ইম্পৰ্টেণ্ট, কিয়নো কোনো এখন ন'টিছ জাৰি কৰিলে আমি এই ৱেবছাইটবোৰ ভিজিট কৰিলেহে আমি পাওঁ। গতিকে ছাত্ৰ ছাত্ৰীসকলৰ বাবে নিশ্চয়কৈ এই ভিডিঅ'টো লাভান্বিত হ'ব। গতিকে ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈ ভালদৰে চাই গ'লেই হ'ল। গতিকে পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াত আমাৰ প্ৰথম আছাম এগ্ৰিকালচাৰেল ইউনিভাৰ্চিটি অৰ্থাৎ অসম কৃষি বিশ্ববিদ্যালয়, ইয়াৰ অফিচিয়েল ৱেবছাইটটোৰ বিষয়ে কওঁ। ইয়াৰ অফিচিয়েল ৱেবছাইটটো হৈছে www.aau.ac.in। তাৰপাছত আছে আছাম ইঞ্জিনিয়াৰিং কলেজ অৰ্থাৎ অসম আভিযান্ত্ৰিক মহাবিদ্যালয়, ইয়াৰ অফিচিয়েল ৱেবছাইটটো হৈছে www.ac.in। তাৰপাছত আছে আছাম মেডিকেল কলেজ অসম চিকিৎসা মহাবিদ্যালয়, ইয়াৰ অফিচিয়েল ৱেবছাইটটো হৈছে www.assammedicalcollege.in। তাৰপাছত আছে আছাম ইউনিভাৰ্চিটি, ইয়াৰ অফিচিয়েল ৱেবছাইটটো হৈছে www.assamuniversity.nic.in। তাৰপাছত আছে কটন ইউনিভাৰ্চিটি, কটন ইউনিভাৰ্চিটিৰ অফিচিয়েল ৱেবছাইটটো হৈছে www.cottonuniversity.ac.in। তাৰপাছত আছে ডিব্ৰুগড় ইউনিভাৰ্চিটি, ইয়াৰ অফিচিয়েল ৱেবছাইটটো হৈছে www.dibru.ac.in। তাৰপাছত আছে গুৱাহাটী মেডিকেল কলেজ, ইয়াৰ অফিচিয়েল ৱেবছাইটটো হৈছে www.gmchassam.gov.in। তাৰপাছত আছে গুৱাহাটী ইউনিভাৰ্চিটি, ইয়াৰ অফিচিয়েল ৱেবছাইটটো হৈছে www.guwahati.ac.in। তাৰপাছত আছে IIT গুৱাহাটী, ইয়াৰ অফিচিয়েল ৱেবছাইটটো কওঁ www.iitg.ac.in। তাৰপিছত সেৱা, ইয়াৰ অফিচিয়েল ৱেবছাইটটো হৈছে www.seva.net.in। তাৰপাছত আছে তেজপুৰ ইউনিভাৰ্চিটি, ইয়াৰ অফিচিয়েল ৱেবছাইটটো হৈছে www.tzuernet.in। তাৰপাছত আছে যোৰহাট ইঞ্জিনিয়াৰিং কলেজ অৰ্থাৎ যোৰহাট আভিযান্ত্ৰিক মহাবিদ্যালয়, ইয়াৰ অফিচিয়েল ৱেবছাইটটো হৈছে www.jeciassam.in। তাৰপিছত JB ইউনিভাৰ্চিটি যোৰহাট অৰ্থাৎ আমি যিখন JB কলেজ বুলি জানো, জগন্নাথ বৰুৱা ইউনিভাৰ্চিটি, ইয়াৰ অফিচিয়েল ৱেবছাইটটো হৈছে www.jbcollege.org.in। তাৰপাছত আছে NIT শিলচৰ, ইয়াৰ অফিচিয়েল ৱেবছাইটটো হৈছে www.nits.ac.in। তাৰপাছত আছে নৰ্থ ইষ্ট অৰ্থাৎ নৰ্থ ইষ্ট ইনষ্টিটিউট অফ ছায়েন্স এণ্ড টেকন'লজি যোৰহাট, ইয়াৰ অফিচিয়েল ৱেবছাইটটো হৈছে www.nist.res.in। গতিকে আজিৰ এই ভিডিঅ'টো কিছু ইনফৰ্মেটিভ হ'ল। গতিকে যদিহে ভাল লাগিল লাইক আৰু শ্বেয়াৰ কৰি দিলে হ'ল, আৰু যিসকল নতুন এই চেনেলটোত ছাবস্ক্ৰাইব কৰি গ'লে হ'ল, আৰু চেনেলটোলৈ যদি প্ৰথমবাৰৰ বাবে আহিছে চেনেলটো ভালদৰে ভিজিট কৰিলে হ'ল। ধন্যবাদ, আজিলৈ ইমানেই।